এনকেনে হ'ব আৰু অলপমান ওচৰত চাব ওচৰ চাব ল'ব এক বোতল মালৰ কাৰণে মই চাব পাৰিম নপলাবি কিন্তু নপলাঙে মই কি শান্তি লাগছে হা ভাল বস্তু এটা সাজাইছো ময়ো কিন্তু কম ইঞ্জিনিয়াৰ নহয় হা এই মেচিনটো যদি দেখা পায় বেলেগে কপি নকৰিব মোক বাবা পানী দাহি মই ভাত খাব লগা অৱস্থা হ'লে বাপা হাৰে হে আৰু যি 50 বছৰমান পিছত কি যি অৱস্থা হ'ব নহয় ইমান গৰম বাঢ়িছে এই মানুহটোৰ লগত কি হ'ব একবাৰ চাহ নি একবাৰ ভাত নি এইটোৰে খালি গৰম লাগছে আমাৰ আৰু গৰমে লাগা নাই তিৰিকেইটাহে বুজে কেনেকা জ্বালা দিনটো চৌকাত সোমাই থাক লৈ যাওঁ ভাতখিনি এতিয়া আৰু এসাঁজে ভাত বনাই খাওঁ সেইটো নাই বাপ্পা দেখিছা না শুনছা না মানে ক'ত গেলি মতাটো জলহস্তি কি হ'লে অ ভাত আনছা বাপৰে বাপ যি গৰম পৰিছে হা মই পানীত তলত ডুব মাৰিহে মই সাঁচো বাপা হাৰে এই ভাতটো এত লাগি লৈ আছো নহলি ইমান গৰমত ভাত বনাই দি আছো আৰু এটা আৰামতে আৰাম লাগে ভালে ভালে এই একো নহয় আছো না ইয়াত লাগি ইমান সুখ দিবা নৰুৱে বাপাৰে তই মোক ৰাণী বনাই ৰাখা নাই গোটা নকৰাণী হৈ আছো মই এইখান ঘৰত ভালে ভালে খাৱা যদি খাই নাখা কিন্তু মই ইয়াতে থৈ দেং দেই যাই আছো ৰ পিছত বোলে কুকুৰে শুঙাটো খাব লাগব কি গৰম দিছে ভাত ল ঐ মাংস বনোৱা নাছিলি জলহস্তি কিমান মাংস খাৱাই এই ইয়াত দেখাডাল দেখা নাই তই এংকে হৈ গিছা যি মাংসখিনি তই একলাই বেলটা দিলি মাংস তইও খাবা নৰা ময়ো খাবা নৰো বুজি পাইছা নাখাঙে মাংস পাপা সুধা ভাতে দি খা আৰু যদি তই মাংস আনা তোৰ কথা বেয়া আছে তেৰি হ'ব দে ঐ সুদা ভাতকেইটা যে মই আৰু খাম বাৰু খামে হা পানী কিয় অনা নাই পানী লাগে তো পানীতেচোন ডুবি আছা মাথা নষ্ট কৰবি যাচোন যা পানী লাগি যা খাবা লাগব তই আৰাম নাচাকিয়া বাবা পানী দাহি মই ভাত খাব লগা অৱস্থা হ'লে বাপা হাৰে হে আৰু যি 50 বছৰমান পিছত কি যি অৱস্থা হ'ব নহয় ইমান গৰম বাঢ়িছে পানীও নালাগে হা বাপৰে বাপ ভাড়াটোও নাথাকে হা একটা মানুহটো চাই কিনে আনছো সি একেবাৰে ৰ ইমান খৰ ধৰকে খাব নোৱাৰা কি ধুনীয়া পানীত শান্তিৰ মতে মই ভাত খাই আছো কি গৰম দিছে আৰু অলপ যদি পানীখিনি গৰম হৈ গ'ল হয় মাছ একদম বইল হৈ গ'ল হয় বাপা হাৰে ডাইৰেক্ট আনি পেলাই খাব পাৰিলো হয় পানীত ভাতটো খাই ভাল লাগছে যিবা এটা ইয়াতে বিছনাখনো আনি পেলাই ফিটিং কৰি লওঁ নেকি তেতিয়াহ'লে আৰু ভাল লাগব শুই সেইটোৱে কৰিব লাগিব যদি এনেকুৱা গৰম দি থাকে ডাইৰেক্ট বিছনাখন আনি ফিটিং কৰি ল'ম হা এইটো আৰু কৰবে ডিমা আহিলা হা হাঁহে পাইছো নেকি কৰা ডিমা না কিবা ৰ ইয়াক ঠিক দিম দা এতিয়া এনেও পানী গৰমে হৈ আছে হাত বইল হৈছে কিজানি মাকৰ মূৰত খোজ নাহে কি গৰম দিছে আৰু কিমান দিবি কিমান গৰম দিবি গাছত উঠবা পালি তোক মই একে কাণৰ তলত ঠাচকে মাৰি দিলো মই মুখে মাৰিব মুখ নাই তোক পালি মই খাই লবি গৰম কমাই যদি কমাবি আজিও গৰমটো কমা নাই বৰষুণ জাকটো আনবা নলোৱে কি ঠাও মাৰি আছে ইফালে হে গৰম আৰু ঠাও কাণৰ ওচৰত যদি আচল আৰ্মি হবি তহঁতৰ দিনত আৰ্মি চাকৰি পাইছিলোঁ খাটা বন্ধুকটো দিয়াৰ কাৰণেহে নিগিলোঁ
এতিয়া নিচিনা দীঘল দিলি কেতিয়াবাই দিলি হয় বন্ধ কৰ শুনবা ইচ্ছা নহয় হৈ গেল ভাল পাৰা দেই তাতকে পোমা গুটিয়ে মাৰবা পাৰিলি হয়চোন সিও অলপ শুনবা ভালে লাগে ঐ পাবজি কিন্তু বিধান বুঢ়া নহয় না হা কটাইচোন চটপটকে আহি আছে মানুহটো মিছাই নালাগে দেখোন কিনো খালাও আৰু 10 টকা মানুহ খাব পাৰিলে ভাল আছিলে গিয়াল লাগাতে লাগি গ'ল মোৰ আহক ৰ আজি এটা ইয়াক আজি কিবা এটা নহয় কিবা এটা কাণ্ড কৰিবই লাগব 10 টকা খালি মই ফিটিং হৈ যাম আজি ইয়াক কৰবা লাগাখিনি কৰি আছো ৰ গোটাই চলতো বলতো ব্ৰেক মাৰ ঐ ফিৰং শুনে মই তো ঐ ফিৰং 10 টকা এটা ঐ 10 টকা কি কৰা মাল খাইছিল নাই 10 টকা মাল খাবা মোৰ মাল দেখোন খাই আহিছা চট পৰিলে 10 টকা মাল ক'ত পৰছি কি নাই 10 টকা এটা গৰমত মানুহ থাকবা পৰা নাই আৰু মাল খোৱা চট পৰি গৈছি তো 10 টকাৰ মাল খালি তাক ফাটাই দিম মই কাণত তলাত হয় না পাৰবি না একদম পাৰিমে মই ৰ তোক মই 10 টকা দিম কিন্তু তই কিন্তু এটা কাম কৰবা লাগব কি কাম নাই এটা চৰ্ত আছে কি চৰ্ত আছে আগে কৰবা পাৰবি না নৰা হিটো কো 10 টকাটো দিবি নে নাই 10 টকা নহয় তোক মই এক বটলৰ দাম দিম কাঢ়া মাল খুৱাই দিম তো কি বুলি ভাবছা 10 টকা এক বটল আই ফিৰো কো 10 টকাটো ডাঙৰ না বটলটো ডাঙৰে বটলটো ডাঙৰ 10 টকাত নো কিমান পাবি এক বটল মাল ধেমালি বুলি ভাবছা আৰু যি কাঢ়া মাল আনি দিম 7 দিন মান খাবা পাৰবি ভালে হ'ব কি কাম কৰিব লাগে কচোন পাৰবি না নৰা আগে হিটো কো পাৰিমে মই সঁচা পাৰবি না পাৰিমে মই পিছে হলি শুন তই এই ৰ'দত এইখিনি চাই লও ফিল্ডখান বুজছা সেই ফিল্ডখানত তই কম্বলখান উৰবা লাগব আৰু তোক জুই ধৰি দিম তই কম্বলখান উৰি যদি 1 ঘণ্টা তই জুই পুৱাই যদি থাকবা পাৰা ৰ'দত 1 বটল মাল পায়ে গেলি তই পাৰবি না নৰা কম্বল ল'ব লাগিব ৰ'দত বুই ভাল হ'ব হ'ব দে যাং দে তই নৰা দে যাং পাৰিম মই পাৰবি না পাৰিম 10 টকা দিবি নে নাই লাগা হলি তই কিয় বিশ্বাস নকৰা হা ইটো এডভান্স দিলো আৰু যদি তই 1 ঘণ্টা যদি জুই পুৱাই কম্বল উৰি থাকবা পাৰা তেতিয়া হলি আৰু কাঢ়া মালটো দি যাম তোক 1 বটল বটলটো দিবি পাৰিমে মই যা কম্বল লৈ তই কিন্তু নপলাবি 10 টকা এডভান্স দিছো হয় নপলা নাই মই দে পিছে এতে থাক আমি পটকে খুৰি আৰু কম্বল আনি দিছো দে ওলোৱাৰ কথা কৈছে মোক মালতকে গৰম ডাঙৰ নহয় এইগিলা মামলেট কথা হয় মোক বয়স হৈছে যে নাবাজে মই পুখুৰীতে পাপাহাৰে বেছি টাইম ডুব মাৰি থাকিব নোৱাৰিলোঁ ইমান পানী গৰম হৈ গৈছে হে মোটামুটি কিজানি 150 ডিগ্ৰীমান মাৰছিয়ে আজি গাটো একে কিট কিট কাট খুঁজা ধৰিছে পাপাহাৰে হাঁহে গোটাই পায়খানা কৰিছে আগফালে কিমাননো পানী ঢালি থাকিম পাপাহাৰে হে পানী শেষ হৈ যাব পানী শেষ হৈ নাযাৰ আগতে এক কাম কৰোঁ সিদিনা নিচিনা সোমাই থাকোঁ ইয়াতে সেইটো বুদ্ধি কৰাই ভাল হ'ব আমাৰ মহাৰাণীটো দেখাবলৈ আকৌ আহিব নহয় ই নাহাৰ আগতে সোমাবা খোজা হে এই কিবা চাবোনটো সোমাই গৈছে তাকে ওলাবা খুজিছিলোঁ ঠাণ্ডা অমৃত পুৰি গম পাইছো বুজি পাইছা হয় ইমান ডাঙৰ যে পুখুৰী ডাঙৰ সোমাই থাকিলে কলিজা ঠাণ্ডা নপৰিলা নেকি মইহে জানো হা কিমান দেহা বিজ বিজে গৈছে গোটেই ঘামচিও লাগিছে দেহাত বাপ মই পানী ঢালছোন মোক পানী ঢালবা ঐ ঠেকা লাগি থৈছা হা তই মোক ঠেকা লাগি ৰাখছা কি বিয়া হলো মানে কবই নৰো আৰু কমকে ঢালে পানী শেষ হৈ যাব মই ইনষ্টাকে ঢালি থাকাতকে এটা মোটাত বুদ্ধি আছে তই ঢালি থাক মই আহি আছো হয় নেকি বাহ বহু মাথা আৰু কিবা এটা মাথা মাৰব ৰ বঢ়িয়া বেলেগ মাথা মাৰছ দে তই হা সেইকাৰণে তই তিৰি কথা মতে চলবি বুজি পাইছা বাপ তোৰ মাথাটো যদি আমেৰিকা বা চাইনাই পালা হয় হা বেলেগ যন্ত্ৰ বনাই পেলালা হয় বাপ হলি কি হ'ব মানুহে কয় নহয় ওচৰত থাকিলে মূল্য নহয় সেই গতি মোৰ হৈছে বুজি পাইছা
বাবা তাক কিমান মৰম কৰো হে সদায় মাংস আনি আনি খুৱাওঁ তাৰপিছতো মোৰ নাম নাই তাৰ মাংস গোটা কেঁচা মাংসখিনি লৈ আহা তই বঢ়িয়া 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 হ'ব কেনে পাইছা এতিয়া ধুনীয়া ল কম্বল খাম মই জুইকুৰা জ্বলাম কম্বল এটা কথা পাৰবি না নৰা এতিয়া চান্স আছে কিন্তু পাৰিমে মই হা পাৰিমে মই এনে অস্তাদি নামাৰবি উস্তাদি নামৰমে মই বা পাৰিম বুলছো নহয় বাহ। কম্বল ল'ব লাগে এক বটল চেৰেপ খাইহে খাই আহিবি চিন্তা নকৰবি ৰ জুইকুৰা জ্বলাই দিম ৰ এনেকে নহ'ব আৰু অলপমান ওচৰত চাবো ওচৰ চাব ল'ব যা এক বোতল মালৰ কাৰণে মই চব কৰিব পাৰিমে নপলাবি কিন্তু মই চাই নপলাঙে মই ভালকে পু ঐ পাবজি বুঢ়াই বেলটিলি দিগদাৰ হ'ব একদম এক বটল চেৰেপৰ কাৰণে ভাল জুই পুৱাই দিছে ই তাকেহে কম বস্তু নহয় আছো না ডাঙা মালতকে জুই ডাঙৰ হ'ব নোৱাৰে অলপ পিছুৱাই বহিলি নেকি না ঠিকে আছে নাই মই বুজিয়ে আছো ভালকে পুৱ বোতলটো দিবি যায় মই ইটোচোন আমাৰ অংক মাষ্টৰে গোটেই মাষ্টৰ পলাব লাগব অংক মাষ্টৰে কিবা ধৰা খালি কোব খাই মৰিব লাগব গাঁৱত মাষ্টৰ চাষ্টৰ থাকিলে বিপদে ঐ তই পুৱাই থাক দে আহি আছো পলালি আছো নাই এই বিধান বুঢ়া সেই কম্বল পুৰি জুই পুৱাই আছে বোতলটো ভিৰম মোৰ বটলটো কি কৰি আছে ৰচোন চাওঁ অলপ এই গৰমত কি কৰি আছা হয় কম্বল উৰি তই জুই পুৱাই আছা মাষ্টৰ চলাই অঁ কি কৰি আছা তই ফিৰুঙে গুচি নাই মোক কম্বল উৰি জুই ফুৱাই থাকিলে বোলে মোক এক বোতল মাল দিব সেইকাৰণে মই জুই ফুৱাই আছো তই পাগল হলি নেকি পাগলা মই হোৱা নাই মাষ্টৰ এক বোতল মাল ধেমালি নেকি কাৰা মাল আনি দিম বুলি কৈছে এই তই কাঢ়া মদৰ কাৰণে সেই তই জুই পুৱাই আছা মদটোৱে কি ডাঙৰ বস্তু হ'ল নেকি ফিৰুঙে কোৱা কাৰণেহে মই জুই ফুৱাই আছো মাষ্টৰ এই ফিৰুংটোৱে দিবলৈ চিধা নহ'লে তাক শিক্ষা দি আছো ৰ এইগিলা বাদ দি বোতলটো মাষ্টৰ বোতলটো বটলটো পিছত দেখা যাব কি শান্তি লাগছে হা ভাল বস্তু এটা সাজাইছো ময়ো কিন্তু কম ইঞ্জিনিয়াৰ নহয় হা এই মেচিনটো যদি দেখা পায় বেলেগে কপি নকৰিব মোক চালা বঢ়িয়া ঐ ইয়া বৰ পাম মাৰি থাকিব লাগে এতিয়া যি গৰম পৰছি হে এতিয়াহে অলপমান ভাল লাগছে কি গৰম দিছে মানুহ মাৰি পেলাব ঐ ৰচোন ক'ত ঔষধ মাৰি মাৰি ঘূৰি ফুৰিছ তই ঔষধ কি জানবি তই কি লোকে লেছি লোকে লেছি মই ভাবছো আৰু ক'ৰবাত কিবা ঔষধ মাৰা চাকৰিহে পালে নেকি ঔষধ হৈ কি কথা ক'বা আহিছা ইটো মই নিজে বনাই লৈছো গম পাইছা হয় নেকি? যি গুটি ভাটা ৰ'দ দিছি অ। মানুহ থাকিব নোৱাৰা হৈছে আৰু ইটো অ। লোকে লেছি হয় পাম মাৰলি হ'ল পানী ওলাই পৰব বতাহ মাৰব কি ধুনীয়াকে দেহা ঠাণ্ডা পৰি যায় তই চাবা খুজিছা নেকি ৰহ দেখাই দি আছো ভাল মাথা মাৰছ তই দেচোন দে ৰিক্সা অ। ওলাইছি না পানী অ। হা অ। ইতা বুঢ়াকে যাই থাকা কি ধুনীয়া আগফালে পৰা ঠেলি আনব গোটাই গাত দেখিছা ভিজি গেছি তোৰ মাথা তামান ঠাণ্ডা বৰষুণ দিয়া হেন লাগে আৰু তোৰ পুৰা বৰষুণ দিয়া হেন লাগে চেৰাপুঞ্জীত থকা হেন পাবি হয় নেকি তোৰ মাথা মানছো দে মই হে নকবি একপাক মাৰি আহিলোঙে গাঁৱত মই এইটো বুদ্ধি কৰিব পেলাই বৈ বুজছ ঐ, এটা কথা কি ইটো ইঞ্জিনিয়াৰ মইহে বাকী বেলেগ যি যন্ত্ৰ সাজাবি ইটো কিন্তু কপি নকৰবি নহ'লে কথা বেয়া হ'ব হে যাম দে সময় নাই দে যা। বেলা ডুবই হ'ল যা। কি বুলি ভাবছা ভাল লাগছি না ভাল লাগছি ইহঁৰ মাথাটো বেয়া নহয় দে হে কি ধুনীয়াকে একদম পুৰা বৰষুণ পুৰা নিচিনাকে চাইকেল মাৰি মাৰি ঘূৰি ফুৰিছি